Hello guys, Pallavi Lekhale নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মায়ে বহুত ভিডিঅ' বনাই থাকে যে এবাৰ ৰেচিপি ভিডিঅ' আৰু কালিটো চলে ভিডিঅ' বনাইছে চলে ভিতৰতে ভিডিঅ' হেড চলে ভিডিঅ' আৰু মন্দিৰ চন্দিৰ ভিডিঅ' বনাই আৰু এদিনটো মাংসৰ ভিডিঅ' বনাইছিলে হয়নে সেইটো কাৰণে আজি মই ভাবিছো মোৰ ভাগৰ মা ভাবিয়ে কওঁ মানে সেই ভিডিঅ'টো বনাই মায়ে সেই ভিডিঅ'টো পপাই কৈ দিয়ে মানে সব পপাই ধৰি দিয়ে মোবাইলটো কিবা সেই ভিডিঅ' চিডিঅ'বোৰ বনাব লাগিলে পপা মাত্ৰ ধৰি দিয়ে মায়ে কথাখিনি কয় আৰু সেই ভিডিঅ'টো সেই চেনেলটো কাৰ ওপৰত খুলি থৈ দি আছে সেই চেনেলটো হ'ল পপাই খুলিছিলে যে কি সেই চেনেলটো দুটা চেনেল আছে এটা হ'ল মা ভাগৰ এটা হ'ল পাপা এটা নাম হ'ল LD ব্লগছ আৰু এটা হ'ল পল্লৱী লক্ষ্যজিৎ এণ্ড লক্ষ্যজিৎ ব্লগছ লক্ষ্যজিৎ দুবাৰ আহে ব্লগছটোত এটা পল্লৱী নাম এতিয়া কথা মানে কি হ'ল মই ইয়াত মোৰ ঘৰ হ'ল শিৱসাগৰ আৰু মই ইয়াত আছোহি মথুৰাত আৰু মথুৰাত আপোনাৰ ইয়াতে প্ৰেম মন্দিৰ সেইবোৰ আপুনি ইয়াতে দেখি নাই পোৱা কাৰণে আমি ইউটিউব এটা খুলি পিনি আপোনাৰ হাতত কৰি সেইটোৱে কথা আৰু মোৰ পপাই কি কয় মোৰ পাপা CRPF কয় পুলিচৰ মানে পুলিচ মাই একো কয় আৰু আজি আমি ভিডিঅ' বনাবলৈ গৈছিলোঁ লেকিন ভিডিঅ' বনাবলৈ যাওঁতে কথা এটা হ'ল যে আমি ভিডিঅ' বনাবলৈ গৈছিলোঁ দুৰ্গা মা মন্দিৰ তাত ভাল নালাগিছিলে মানে লাইট চাইটবোৰ একোডাল জ্বলি নাছিলে সেইটো কাৰণে আমি সেই ভিডিঅ'টো আপোনাৰ হাতত নিদিলোঁ সেইটো কাৰণে আমি কাইলৈ যাম কি তাত ৰাতিকে তেতিয়া তাত লাইট চাইট জ্বলি থাকিব আৰু তাত আপোনাক চপ্পল জোতা চেণ্ডেল সেইবোৰ বস্তুবোৰ এনেকুৱা বাকচ এটাত ভৰাবলৈ পায় আপুনি ইয়াতে তাত নাম্বাৰ লিখি থৈ দিয়া আছে নাম্বাৰবোৰত আমি চাব পাৰিম যদি ল'ব পাৰিম আৰু আপোনালোকক সদায় যে মই ভিডিঅ'বোৰ যে দি থাকোঁ তাত ইমান ধুনীয়া ভিডিঅ'বোৰ দিওঁ আমি আপোনালোকে লাইক শ্বেয়াৰ চব কৰি দিব পাৰিব আকৌ যে আমি কৈ থাকিব নালাগে হয়নে বাৰু কওকচোন কমেণ্ট কৰিব দেই হয়নে বাৰু ঠিক আছে আৰু কথা এটা কওঁ দেই আমি যে ভিডিঅ' যে দিওঁ সেই ভিডিঅ'বোৰত আপুনি হতে আমি যে ক'ব নালাগে নিজে লাইকবোৰ কৈ দিয়া কৰিবচোন আৰু যে মই যে ডান্সৰ যে ভিডিঅ'টো যে দিছিলোঁ যে ইয়াতে বেণ্ডটো মাৰে নেকি ৱাট কৰে সেইটোতো আপুনি হতে লাইক শ্বেয়াৰ কৰি দিব কমেণ্ট ক'বচোন দেই কেনেকুৱা হৈছে আৰু আমি ক'ত আছো গম পাইনে মথুৰাত আছো মথুৰা আৰু আপোনাৰ এটা প্ৰেম মন্দিৰ ভিডিঅ' যমুনা নদী সেইবোৰ ভিডিঅ'বোৰ দিয়ে থাকোঁ গোবৰ্ধন হয়নে আজি মই কথাটো ক'বলৈ গৈ আছোঁ দেই গোবৰ্ধনত যে কি হৈছিলে ৰাতি তাত পণ্ডিতবোৰে তাত সেই বিচনা এখনত লিপষ্টিক পাণ চান সেইবোৰ থৈ দিয়ে আৰু যেতিয়া ৰাতিপুৱা চাবলৈ আহে সেই পাণ চানবোৰ এইবোৰ গোটেইবোৰ খাই থৈ দিয়ে পৰি থাকে
সেইটো আজিলৈকে কোনো কেমেৰা লগাই পিনি সেইটো সেই দৃশ্যটো চাব নাই পোৱা সেইটো চাব নোৱাৰি সেইটো দৃশ্য কেলে সেইটো যে যোনেও চাই তাৰ হাত ভৰি কিবা এটা হ'বই সেই কথাটো আৰু কি ক'ম বাই বাই দে আৰু লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব বাই বাই